हम दिलीप कुमार की ये टिकटॉक हमारे के पागल कर दिया पागल होया जाबो आमी पागल होया जाबो टिकटॉक टिकटॉक नाम तो विराट धुनिया मको करि दिছি विराट धुनिया किंतु हुन যাই যাই মোক ঠাট্টা করছিলি না সবকে চাইলো এতিয়া মোর স্টার ও কাজল ইফালে হুন তো জনিদা কি হল মানে বিরাট ডাঙৰ ঘটনা হৈছে ঘটনা কি ডাঙৰ ঘটনা কি ঘটনা মানে মই টিকটকত পুরা ভাইরাস হৈ গৈছো ইফালে হুন তোক দেখাম আও हेलो ओए काजल कैसन लगिल बा हमार वीडियो हुआ है ओए बोइरा हुआ है तो मैं जानता है तो किबा बेलेग দেখা পালি না নাই মোর ভিডিওটো চাও টক দেখিছো টক দেখাৰ দৰে সদায় এক্টিংয়ে দেখছো আৰু কিবা আছিল নেকি মূৰ্খ সেই কাৰণে কৈছিলো দুদিন স্কুলত যা এই বাচ্চা কালত স্কুল এছা সেই কাৰণে তই মোর ভিডিওটোত একোৱে দেখা নাপালি অসয় জনিদা স্কুলৰ বাৰান্দা নেখাৰ কাৰণে তোৰ ভিডিওতে তাকো দেখাই নাপালো নেকি তেতিয়াহ'লে শুন মূৰ্খ আগতে মোৰ ভিডিঅ' 30টা 40টা মানুহ চাইছিল এতিয়া কে এম ইনকে যাই আছে চব মানুহ চাই আছে আৰু মই কে এমৰ তলত নানামো এতিয়া মই বিৰাট ডাঙৰ ছুপাৰষ্টাৰ কেম মানে কিয় জনিদা কে এম মানে হ'ল মোৰ ভিডিঅ'টো বহুত দূৰক লগি যায় আৰু বহুত মানুহ চায় ভিডিঅ'টো অলপমান দামী হয় ও বুজি পালো কেম মানে তোৰ ভিডিঅ' ডাঙৰ ডাঙৰ মানুহে চাই মুক্ত দে মোবাইলটো লো এতিয়া আমি এটা বিৰাট ভিডিঅ' বনাম সালা ইয়ার মুখর ভাইসা ই আপিসলিন দিছিনা টপিনারা ভাইস দে র তার মানে এই মালত টিপ মারবা না যায় টিকটকত টিপ মারবা যায় আজি আহক বাকি গাড়ী 3 দিনত আহি পায় ই এসপ্তাহ ধৰি আহি পোৱা নাই আজি গলত ধৰা কচুটো দি আছো কি মোৰ ল'ৰা ছোৱালীবোৰৰ দৰে টিকটক চাই আছে হে কি হ'ল কি হ'ল মানে মই কি মাহঁতৰ ঘৰত যাব লাগে এটকা পইচা নাই খালি এটা যাব পাৰিম নেকি মই কি কৰিব লাগে তাতে আপুনি একো কৰিব নালাগে মোক মাত্ৰ 2000 টকা দিয়ক কি আমাৰ ঘৰত পাঁচটা জাগা গাছ কাটাৰ টাকা লাগছে নেকি মানে মায়েৰাছৰ ঘৰলৈকে ইয়াৰ পৰা 15-20 কিলোমিটাৰ এইখিনি যাওঁতে 2000 টকা লাগে মোক কি চেট মাহাজন বুলি ভাবছা মই এখন গাড়ীৰ মালিক 10খন গাড়ীৰ মালিক নহয় তাতো ছেকেণ্ড হেণ্ড গম পাইছা দে নহ'লে নাযাওঁ দে ইমান দিনৰ মোৰ মাহঁতৰ ঘৰত যাবলৈ আছো তাতে আৰু নানা কথা নানা বাহানা ও বকিলা কিয় কান্দা কাটা কৰা ড্ৰাইভাৰটো আহি ল'বা দি 2000ৰ জেগাত 1000 হ'লেও দিম মই চিন্তা নকৰবি জনি আহিলে মই আহি আছো বুলি কবি দে কি হ'ল কিবা কৰিছে নেকি একো নাই তুমি টেনচন ল'ব মই দেখিছো তো একো নাই বুলি কৈছো না আপুনি ক'ত যায় মই মুকুলৰ অটোখন ভাড়া কৰিব যাওঁ ৰ মই কিন্তু মুকুলৰ অটোখনত নাযাওঁ নে ঘৰ অটোখনত মোৰ লাজ লাগে মই নহ'লে হেলিকপ্টাৰ এখন ভাড়া কৰি আনো ৰ তুমি ভিতৰত যোৱা না গেছি দে 500 1000 15 2000 টকা বাচি গেল এই তিৰি আৰু গাড়ীৰ কাৰণে মোৰ চুলিকেইটা কাউৰৰ বান্ধ নিচিনা হৈছে इश्क में तेरे अनाउंस कर दिया ओ तेरे लिए दिल कुड़ियों का बाउंस कर दिया যা যা হোটেলে যা এনে হিসাব ভিডিওটো এটো ভালো নাই ঘৰৰ পেৰে মাৰ এ নংলো আর জানজো মালিকৰ হিচাপ দাও এই এটা মাৰো মাথাটো বেয়া আছে ভাইৰাছ হ'ব লাগে মাৰ এটা মাৰছো अनाउंस कर दिया ओ ও জি দেখিছে খন্দাই দিবতে ভিডিওয়ে কৰি আছা বলিউড যায় এই তুমি কি জনিত নাই ও এনে ভাইৰাছ হোৱাৰ কাৰণে অলপমান বালি আহিছিল কিন্তু ওই কো হ্যান্ডিম্যানের বেরে ক্যামেরাম্যান বানাই দিলি বলিউড নিবি কো কাজল লোক ও কাজল আমি যাওঁ মালিক ও কাজল এত কি ধুনীয়াকৈ শ্বুট কৰছা এত ভিডিঅ' কান্নেও জনিদা টিকটক চিকটক বানে বাদ্যে মূৰ্খ তই কি জানবি টিকটকৰ মূল্য যাৰ গৰু পেকত পৰে সিহে জানে তই যোনদিনা টিকটক বানাবি নহয় সিদিনাহে তই গম পাবি টিকটকটো কি বস্তু নাই বেকাৰ সময় নষ্ট ঐ মাথা নোহোৱা টিকটকত ভাইৰাছ হ'ব পাৰি টিকটকত কৰোণা ভাইৰাছ আছে নেকি নহয় ঐ যাৰা চেলিব্ৰিটি কি মানে কি ও খা বস্তু নেকি নো হেই নহয় ঐ মূৰ্খ চেলিব্ৰিটি মানে হ'ল মই এটা হিৰো আৰু ইতিমধ্যে মোৰ ভিডিঅ' ভাইৰাছ হৈয়ে আছে সকলো জাগাতে গেছে কেইদিনমান পিছত
দূৰৰ পৰা ছোৱালী আহিব মোৰ লগত চেল্ফি উঠাৰ কাৰণে কিমান ভাল লাগব জানা বিৰাট ভাল লাগব ঐ ভাই আৰু মই গাড়ীৰ পাকাব নালগে মই বিৰাট ডাঙৰ ষ্টাৰ হৈ যাম এটা গাড়ীৰ ষ্টাৰিং পাকাব নালগে তই টিকটকৰ ষ্টাৰিং পাকাবি অ' শুন মই এতিয়া টিকটকত যেনেকৈ ভাইৰাছ হ'ম কৰোণা ভাইৰাছতকৈ ওপৰত গুচি যাম মই এতিয়া বিৰাট ডাঙৰ ষ্টাৰ হ'বা হয় আপুনি কিয় মাৰিলে মোক মাখি মাৰিছো মাখি মাৰিছে আৰু নিগুৰি মেন হোৱাট মই নট নিগ্ৰো আই এম আছামিজ আছামিজ মোক মানে ভাইটি এখন গাঁৱত ফুৰিব নিব লাগিছিল মানে য'ৰ পৰা লুটিব পাৰিম লুটিব আছে নেকি ভাল গাঁও আছে নিশ্চয় একবেলাৰ কাৰণে লাগে না একদিনৰ কাৰণে লাগে আপোনাক মোক বহুত দিনৰ কাৰণে লাগে য়েছ বহি লওক আপুনি অ হয় দে তই গাড়ীৰ ষ্টাৰিং পাকাব নাংগে তই টিকটকৰ ষ্টাৰিং ঘূৰাবি তই চাই থাক মই টিকটকত পুৰা ভাইৰাছ হৈ যাম কৰোণা ভাইৰাছতকৈ ওপৰত যাম এনেকৈ ফেমাছ হ'ম এইখন গাঁৱৰ নাম কি এছপি মানে এছপি মানে চৰপাৰা চৰপাৰা হা বহুত ভাল লাগিছে গাঁওখন লুটিব পাৰি বঢ়িয়া লুটিব পাৰি ইয়াত কোনোবা এক্টিং কৰিব পৰা ল'ৰা ছোৱালী আছে নেকি এক্টিং কৰিব পাৰা ডাঙৰ মানুহ যেন পাইছো তোৰ ভিডিঅ' টিকটক চাই না সুধবা লাগব সুধছুনি কি আলোচনা কৰিছিল তে মই গম নাপাওঁ ন কিবা হ'ল মাৰিব নেকি ভাইটি কিয় ফুচুৰ নকলা যে সদা আমি আকৌ কোৱা নাই নহয় আমি দুয়ো ইনকে সদায় কিবা কওঁৱে তই মালিকৰ ঘৰত লগি যাই থাক মই যাই আছো সদা ঐ তই খোজকাঢ়িয়া মোৰ দাদাৰ লগত কথা আছে ডাঙৰ মানুহ পাই তই মোক পাহৰি গেলি ভিডিঅ' বনাওঁতে টিকটক কৰোঁতে মোক লাগছিল এতিয়া তই মোক পাহৰি গেলি কচুডাল দি হৈছোঁ ৰ তক মই কিন্তু বেষ্ট মিলছা জনীও বহি আছে বোধহয় তাতে নাওদা এই তেল ডিপোত 1 ঘণ্টা দেখা পাইছে কিবা টিকটক বনাই আছে কাজল কেমেৰামেন আৰু জনী কি এক্টিং মান সি জিদালে মচন চাবি টিকটক বনাওঁতে সি নিজকে ৰং বেছি ৰম পাই সি আজি আহৰ ইয়াক ৰণবীৰ সিঙৰ পৰা মই ফেভেৰা সিং যদি বনাব নোৱাৰোঁ আপুনি ক'ৰ পৰা আহিছে মই মুম্বাইৰ পৰা আহিছে আপুনি কি কৰে মুম্বাইত বলিউডত কাম কৰোঁ বলিউডত চিনেমা বনাই নেকি কি কয় কি বুলি আছে মই এক্টিং কৰিব পাৰিম না দাদা এক্টিং কিয় 2 3 3 4 5 হ'ব লাগি পাৰি কি কয় সঁচাকৈ এক্টিং কৰিব পাৰিম মই পাৰিব মই বঢ়িয়া টিকটক বনাব পাৰোঁ মই এক্টিং কৰি থাকিব পাৰিম না একদম পাৰিব টেনশ্যনে নাই এতিয়া হেৰি কোনোবা আছে নহয় ইয়াতে লগা সদা আছে চব আছে আমাৰ মালিকেও বঢ়িয়া এক্টিং কৰে নেকি? মইতো আৰু তাতকৈ ভালকৈ কৰোঁ হ'ব টেনশ্যন নাই পাৰি যাব সদা মই ভালকৈ এক্টিং কৰিম সদা মোক লগি দিয়া হ'ব বেলেগক নালালিও হ'ব মোক লবিয়ে ইয়াতে অলপ বিহাইছে ক'ত একে সদায় চুলি কেইডালো দিম মালিচ কৰি চলি আছে নেকি মোৰ অলপ আছে সৰু আপুনি দিওঁ নালাগে বলা কিমান দূৰ বেছি দিন নহয় এই পামেই আৰু এই টিকটকত মই ভিডিঅ' বনাই আছোঁ নহয় টিকটক কি বস্তু এই বঢ়িয়া চলি গেলা যি হাঁহে এই আপি গেলা যি ধুনীয়াৰ ষ্টাইল কৰি ওলাই এই মোবাইলো আছে নেকি ভিডিঅ' ভিডিঅ' আছে এয়া চাওকচোন কি ধুনীয়া ভিডিঅ' আছে এইবিলাক ভিডিঅ'বিলাক আপুনি চাওকচোন বঢ়িয়া আছে তাৰ কি মুৰা আহে মুৰা নহয় ভিডিঅ' মুৰা আমাৰ ঘৰত দি আছে বঢ়িয়া হৈছে ফাৰ্ষ্ট ক্লাছ এক্টিং মানে পাৰিম ন এতিয়া মোক বোলাচোন লৈ ব'লা তাতে আমাৰ মালিক আনাৰ ঘৰে আবে কালিয়া আবে তো গলি খা নেই তো কেপি খা নেই তো শিখর খা স্যার মই পাৰিম নেকি হিন্দী ফিল্মত ক'ত আহিলোৱে খুবেই দেখোন এক্টৰ তই হিন্দীত নহ'লে তেলেগুত পাৰিবি যা পাৰিমতো চুপ তই জলদি যো মালিকৰ ঘৰ বেছি দূৰত নাই মান্না মান মেতেৰা মেহমান এক্টিং কৰিবা এই তুমি যাব ওলি নিচা কৰিলে কি ডাল হ'ব মই যাওঁ নেকি তুমি নাথাকিলে কিবা অকলে থাকি ভাল নালাগে ঘৰখনো খালী লাগি থাকে আপোনাৰ অবিহনে মোৰো অলপো মনটো ভাল নালাগে সঁচাই কৈছা না একদম সঁচা কথা কম লাগি তোমাৰ কিমান মৰম ধৰি লওক ডেছলাইটিৰ ভিতৰত খাটি থাকে যিমান আপোনালৈ মোৰ মৰম সিমান জনী আহিছিল না নাই অহা
এইজনীৰ লগতো যে কি হ'ব কেতিয়াবা সাংঘাতিক খং উঠে কেতিয়াবা মস্ত মৰমো লাগে মালিকনাৰ ঘৰ পালোৱে ৰাখ কোনটো এইটো দেখা নাই চকু জৰাতে উপাৰ মাৰি চাওঁ তেতিয়াহ'লে তই পইচা এটা কাম কৰিবি নেক্সট টাইম মই তোৰ গাড়ীতে আহিব মোক লাগবই আজি